চোৰাং চিকাৰী এতিয়াৰ পৰা সাৱধান হওক। এইবাৰ পৰিভ্ৰমী চৰাইৰ ওপৰত চকু চোৰাং চিকাৰীৰ। এইবাৰ বন বিভাগৰ চকুৰ পৰা সাৰি যাব নোৱাৰি চৰাই চিকাৰী। লংকা আৰক্ষীয়ে অভিযান চলাই আটক কৰে চৰাই চিকাৰী। এইবাৰ পৰিভ্ৰমী চৰাইৰ ওপৰত চকু চোৰাং চিকাৰীৰ। লংকাৰ কাকি আৰক্ষীয়ে অভিযান চলাই চিকাৰী কবলৰ পৰা মুক্তি দিয়া হয় হাজাৰৰো অধিক পৰিভ্ৰমী চৰাই। দুটা চোৰাং চিকাৰী মৃত চৰাই আৰু চিকাৰীৰ সামগ্ৰী কাকি বন বিভাগলৈ চমজাই দিয়ে লংকা আৰক্ষীয়ে। ব্যুৰ' ৰিপৰ্ট, টাইম নিউজ।